টিভি স্ক্ৰীণত পুৱাৰ অনুষ্ঠানসমূহ চলি আছে। ব্ৰেকিং নিউজৰ বটম লাইনত বাতৰি আছে। উচ্ছেদৰ বাবে সাজু হৈছে জিলা প্ৰশাসন। ৰাণুৱে ৰিমট টিপি বিভিন্ন চেনেলত চকু নিবদ্ধ কৰি উচ্ছেদ সম্পৰ্কীয় বাতৰি বিচাৰিছে। তাই মাধুৰীৰ দুখত দোষী হৈ পৰিছে। বহুদিন এইখন ঘৰতে কাম বন কৰি এক স্নেহৰ সম্পৰ্ক গঢ়ি উঠিছে সিহঁত দুজনীৰ মাজত। পুৱাৰ অনুষ্ঠান টিভিত দেখিলোঁ। দিনটোৰ বাবে ইতিবাচক হ'ব পৰা কাৰ্যসূচী, ভক্তিমূলক গীত, ভাগ্য গণনা। টিভি বন্ধ কৰা ৰাণু, মই বিৰক্তৰি ক'লোঁ। ৰাণুৱে টিভি বন্ধ কৰি ক'লে, ঘৰৰ বস্তু বাহনিবোৰ সামৰি লৈ কিছুমান মানুহ হেনো পাহাৰৰ পৰা নামিবলৈ আৰম্ভ কৰিছে। মাধুৰীক মই নামি আহিবলৈ মানা কৰিছোঁ। মালতী থিয় হ'ল। মই যাওঁ। মৰ্ণিং ৱাক আজি ভালকৈ কৰাই নহ'ল। যুদ্ধৰ পৰা পুলিচ মিলিটাৰীবোৰ দেখি ভাল নালাগি গুচি আহিলোঁ। আমাৰ এই অঞ্চলটোত হেনো 144 ধাৰা জাৰি কৰিছে, জানেনে? মই শুঙি বাৱে মূৰ লৰালোঁ। নেজানো। মালতী শইকীয়া গ'ল। ৰাণু কাম কাজত লাগিলগৈ। মোৰ মনটো ভাল লগা নাই। মাধুৰী আমাৰ অবিবাহিত বস্তুবোৰ পুৰণি চকী টেবুল নি পাহাৰৰ ওপৰৰ তাইৰ জুপুৰি ঘৰটোত সংসাৰ ৰচনা কৰিছে বহু বছৰ ধৰি। পুতেক সত্যবানে আন বহু ডেকা ল'ৰাৰ দৰে পাহাৰৰ ওপৰত থকা মানুহৰ ঘৰলৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িয়াই, চাউল দাইলৰ মোনা কঢ়িয়াই উপাৰ্জন কৰে। পাহাৰলৈ গাড়ী নুঠে। সেয়েহে পাহাৰৰ বহু মানুহৰ এয়া উপাৰ্জনৰ পথ। ঘৰবোৰ ভাঙি দিলে এই উপাৰ্জনৰ বাটটো নাথাকিব। ঘৰ মানেইতো বেৰ টিনপাত নহয়, কত স্মৃতিৰ ঠিকনা। মাধুৰী বিয়া হৈ সেই ঘৰলৈকে আহিছিল। ল'ৰা ছোৱালী তাতেই জন্ম হৈছিল, ডাঙৰ হৈছে। মাধুৰীৰ গিৰিয়েকৰ মৃত্যু, শ্ৰাদ্ধ সেই ঘৰৰ চোতালতেই হৈছে। মাধুৰীহঁত দুখীয়া হ'লেও স্মৃতিবোৰতো দুখীয়া নহয়। বয় বস্তুবোৰ 4টা মানুহে কান্ধে বুকুচাই লৈ আহিব পাৰিব, কিন্তু এই স্মৃতিৰ ভাৰ কেনেকৈ বব? মাধুৰীৰ দৰে পাহাৰৰ সকলো মানুহেই কাইলৈৰ ভিতৰতে হৈ পৰিব গৃহহাৰা, স্মৃতিহাৰা, আৰু মানুহবোৰৰ জানো দুখ আছিল? বহু বছৰ ধৰি সংবাদ জগতত কাম কৰি আছো। সাংবাদিকতাৰ পাঠ্যক্ৰম বহুতেই শিকাইছিল। সাংবাদিক সৈনিকৰ দৰে হ'ব লাগে। ন' ইনচেণ্ট, ন' ৰিগাৰ্ড, অনলি নিউজ, ট্ৰুথফুল নিউজ। সৈনিকে যুদ্ধ ক্ষেত্ৰত আৱেগবৰ্জিতভাৱে যিদৰে যুদ্ধ কৰে, আৱেগ মাত্ৰা এটাই, সেই সময়ত দায়িত্ব ভালদৰে পালন কৰা। সাংবাদিক হ'ব লাগে আৱেগবৰ্জিত। বাতৰি পৰিৱেশনৰ সত্যতা আৰু দায়িত্বই মূল কথা। কিন্তু যোৱা কিছুদিন সংবাদ ক্ষেত্ৰৰ সৈতে বিচ্ছিন্ন হৈ ঘৰত থাকিব লগা হৈছে বাবেই এই পাহাৰটোৰ মানুহখিনি আৰু মাধুৰী মোৰ বাবে লাহে লাহে আৱেগ হৈ পৰিছে। সাংবাদিকৰ বৰ্মৰ আঁৰত বৰফ হৈ থকা চকুপানী গলিবলৈ আৰম্ভ কৰিছে। বাতৰিবোৰ আৰু ফটোবোৰে মোৰ সৈতে অহৰহ কথা পাতিবলৈ আৰম্ভ কৰিছে। মোৰ সন্মুখত পৰি থকা বাতৰি কাকতৰ হেডলাইন চাবলৈ ভয়েই হৈছে। টিভিৰ পৰ্দাত দেখা ভয়াতুৰ এজাক মানুহৰ দুশ্চিন্তাখিনি মোৰ শোৱনি কোঠালৈ সোমাই আহিব বুলি শংকা হৈছে। মানুহবোৰৰ হাহাকাৰখিনি আহি মোৰ কোঠালীৰ পৰ্দা জোকাৰি পেলাইছে। যদি মালতী শইকীয়াই কোৱাৰ দৰে কাইলৈ কোনোবা মিন্টুৰ গুলী লাগি মৃত্যু হয়, সেয়া মাধুৰীৰ পুত্ৰ সত্যবানো হ'ব পাৰে, নতুবা আমাৰ ঘৰৰ নানা কামত মাতিলেই অহা ৰাজমিস্ত্ৰী বাবলাও হ'ব পাৰে। পাহাৰৰ বহু মানুহেই মোৰ চিনাকি, কিন্তু ইয়াৰ বিপৰীতে বনাঞ্চল ধ্বংস হোৱা কথাটোতো অস্বীকাৰ কৰিব নোৱাৰি। মহানগৰত এনে উচ্ছেদ অভিযান প্ৰথম নহয়। মহানগৰ কেওফালে আৱৰি থকা পাহাৰবোৰ আছিল জীৱ-জন্তু, চৰাইৰ নিৰ্ভয়স্থল। এতিয়া সিহঁত জন অৰণ্যলৈ ওলাই আহিবলৈ বাধ্য হয়। মানুহৰ অত্যাচাৰ, দাহ, জাঠি, জোঙৰ বিপক্ষে যুঁজিবলৈ সিহঁতৰ ধাৰাল নখ আৰু দাঁতৰ বাহিৰে একো নাই। এই জীৱকুল কেতিয়াও জনাঞ্চললৈ অহাৰ কথা নাছিল। অৰণ্যবোৰ গাঁও হৈছে, গাঁৱৰ নগৰ হৈছে, নগৰ ৰাওনা হৈছে মহানগৰলৈ। কিন্তু অৰণ্য স্তব্ধ হৈছে। অৰণ্যৰ গতিপথ নাই, আছে মাথো নীৰৱতা। মানুহ বনাম অৰণ্য। এই মনস্তাত্ত্বিক যুদ্ধখন আগবাঢ়িছে ত্বৰিত গতিৰে। অৰণ্যৰ জীৱকুলৰ বিৰুদ্ধে, গছবোৰ পাহাৰবোৰৰ বিৰুদ্ধে মানুহৰ অগ্ৰাসী যুদ্ধ আৰম্ভ হৈ গৈছে। মানুহৰ বাহিৰে সকলো প্ৰাণী দুৰ্বল হৈ পৰিছে। গছবোৰে আশ্ৰয় দিব নোৱাৰা হৈছে অৰণ্য অধিকাৰীবোৰক। মানুহ ৰক্তবীজ হৈছে। জনসংখ্যা বিস্ফোৰিত দেশৰ এই ৰাজ্যখনৰ প্ৰব্ৰজনৰ সোঁতে মাটি, পানী, বায়ু অধিকাৰ কৰি লৈছে। মাটি, অৰণ্য সকলো অসহায়। এনে অৱস্থাত কাৰ পক্ষ লোৱা উচিত? আমি নিৰ্দয়ভাৱে বাতৰি পৰিৱেশন কৰোঁ। দাৰে ঘপিয়াই নাহৰ ফুটুকী হত্যা, হাতী হত্যা কৰি কাটি নিলে শুৰ, দাঁত। পোৱালিৰ সৈতে গড় হত্যা, খৰ্গ কাটি নিলে চোৰাং চিকাৰীয়ে। এনে প্ৰত্যাহ বাতৰিৰ বিপৰীতে অভয়াৰণ্য সুৰক্ষাৰ বাবে উচিত কাৰ্য অমানৱীয় হ'ব পাৰে জানো? গছবোৰ জীৱ-জন্তুবোৰে বিদ্ৰোহ কৰিব নাজানে বাবেই মানুহৰ পক্ষ ল'মনে? মোৰ ভাৱনাত যতি পেলাই ৰাণু সোমাই আহিল।
তাইৰ হাতৰ ট্ৰেখন সেউজ চাহ আৰু দুখনমান বিস্কুট। মাধুৰীয়ে এটা কথা কৈছেনে? ৰাণুৱে চাহৰ কাপটো আগবঢ়াই সুধিলে। কি কথা? শহুৰে হেনো কাইলৈকে যাব খুজিছে। সৰু পুতেকলৈ ফোন কৰি শহুৰেকে কৈছে শাহুৱেকক ভালকৈ চালে শহুৱেক থকা ঘৰ আৰু মাটি সি পাব। শাহুৱেকক ভালকৈ চালে শাহুৱেক থকা ঘৰ আৰু মাটি সি পাব। কি? আৰু মাধুৰীয়ে যে ইমান দিনে শাহুৱেকক চোৱা চিতা কৰিলে, কাইলৈ উচ্ছেদ হোৱাৰ পিছত সেই মাটি কাৰ বাবে? জানো কি কথা? ৰাণুৱে ভুৰ ভুৰালে মুখৰ ভিতৰত। হঠাতে মোৰ খুব হাঁহি উঠিল। ক'ৰবাত পঢ়িছিলোঁ, নিশা আলিবাটত দুজন বন্ধুৰ মাজত কাজিয়া। এজনে আনজনৰ পৰা ধাৰ নিয়া পইচা ঘূৰাই দিয়া নাই। তেনেতে কাৰেণ্ট গ'ল। আন্ধাৰৰ সুযোগ লৈ এজনে টকাইত আহি ক'লে, তোমালোকৰ হাতত ঘড়ী পইচা যি আছে দিয়া। টকা ধাৰে লোৱা বন্ধুজনে আনজনক 1000 টকা দি ক'লে, বন্ধু তোমাৰ পৰা যে টকা 1000 ধাৰে লৈছিলোঁ, এয়া ঘূৰাই দি লোৱা। ৰাণুৱে মোৰ হাঁহি থকা মুখখন দেখি আচৰিত হৈ সুধিলে, কিয় হাঁহিছে আপুনি? মাধুৰীৰ চৈতান শহুৰটোৰ কথা ভাবি। পৃথিৱীত কত ৰকমৰ যে মানুহ, সুযোগৰ অপেক্ষাত কেনেকৈ ৰৈ থাকে মানুহ।